মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই লৈ আহিছো কঁঠালৰ গুটিৰে বনাব পৰা অতি সহজ ৰেচিপি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। গতিকে আৰু পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে মই ইয়াত লৈছো কেইটামান কঁঠাল গুটি। এতিয়া এইখিনি মই ভালদৰে গুচাই ল'ম। কঁঠাল গুটিখিনি গুচোৱা হৈ গ'ল আৰু এইখিনিৰ লগতে আলু সিজাই ল'ম। দেখিছেনে এইখিনি ভালদৰে সিজোৱা হৈ গ'ল। কঁঠাল গুটিৰ এই ৰেচিপিটো বনাবলৈ মই বাকিবোৰ বস্তু কুটাই ল'ম। তাৰ বাবে মই লৈছো কেইফুটামান নহৰু, কেইটুকুৰামান আদা, কেঁচা জলকীয়া কেইটামান, পিঁয়াজ এটা আৰু তেজপাত দুখিলা। পিঁয়াজৰ এটা পেষ্ট বনাই ল'লোঁ আৰু আদা, নহৰু, জলকীয়াৰো এটা পেষ্ট বনাই ল'লোঁ। আপোনালোকে পিঁয়াজৰ পেষ্ট নবনালেও কোনো কথা নাই, ডাঙৰকৈও কুটি দিব পাৰে, তেতিয়াও ইয়াৰ টেষ্টটো ভাল হয়। এতিয়া মই এখন ননষ্টিকৰ কেৰাহী গৰম হ'ব দিছোঁ আৰু তাতে অলপমান মিঠাতেল দি দিছোঁ। আপোনালোকে মিঠাতেলটো নিজৰ জোখমতে দি ল'ব। মিঠাতেলখিনি গৰম হ'ল। এতিয়া মই ইয়াত দিম কেইটামান গোটা জিৰা, লগত দিম তেজপাত দুখিলা আৰু পিচি থোৱা পিঁয়াজৰ পেষ্টখিনি। এতিয়া পিঁয়াজৰ পেষ্টখিনি ভালদৰে ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজৰ পেষ্টখিনিৰ কালাৰটো সলনি নহয়। এইখিনি কালাৰটো অলপ সলনি হৈছে। এতিয়া মই ইয়াত দি দিম পিচি থোৱা জলকীয়া, আদা, নহৰুৰ পেষ্টটো। নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনিও ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াত দিম সিজাই থোৱা কঁঠাল গুটি কেইটা আৰু লগতে দি দিম আলুখিনিও। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ম। যিহেতু এইখিনি সিজাই থোৱা আছিলে সেইকাৰণে বৰ বেছি ভাজিবও নালাগে। এতিয়া মই ইয়াত দিম এচামুচ নিমখ আৰু দিম 1 চামুচতকৈ কম হালধি আৰু দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। আচলতে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিলে কালাৰটো ভাল হয়। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। প্ৰায় 6-7 মিনিটমান ভজাৰ পাছত মই ইয়াত গৰম পানী দি দিম। পানীখিনি আপোনালোকে নিজৰ জোখমতে দিব। মই বৰ বেছি জোল নকৰোঁ, গ্ৰেভি কৰিম, সেইবাবে মই ইমানেই দিছোঁ। এতিয়া এইখিনি ভালদৰে উতলিবৰ কাৰণে মই এখন ঢাকোন লগাই দিম। দেখিছেনে এইখিনি কিমান ভালদৰে উতলি আহিছে। খাবলৈ সঁচাকৈ বহুত ভাল হৈছিলে। আপোনালোকে ঘৰত এনেদৰে বনাই চাবচোন, বহুত ভাল হয় খাবলৈ। আৰু ইয়াৰ কালাৰটো কিমান ধুনীয়া হৈছে চাওক। এনেদৰে বনাই আপোনালোকে খাই চাব পাৰে ভাতৰ লগত, বহুত ভাল হয় খাবলৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে পায়। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ।